হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈ সকলোকে আদৰণি জনাইছোঁ। বৰষুণৰ বতৰত যদি মছলাদাৰ ৰুটি আৰু লগত ভাজি হয়, খোৱাৰ মজাই বেলেগ। আহক আমি চাওঁ কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰি। এয়া গেহুৰ আটা, জিৰা গুড়ি, ধনিয়া গুড়ি, এয়া চাট মছলা, গৰম মছলা, ৰেড চিলি পাউডাৰ, নিমখ, বেকিং পাউডাৰ। এই গোটেইখিনি এতিয়া ধুনীয়াকৈ মিহলাই ল'ব। গোটেইখিনি ভালকৈ মিহলি হোৱাৰ পিছত এতিয়া অকণমান ৰিফাইন দি দিম। ৰিফাইন অকল শুকান ৰুটিৰ কাৰণে দিলে হ'ল। যদি তেলত পৰা ৰুটি হয় তেতিয়াহ'লে নিদিলেও কথা নাই। একেবাৰে সাধাৰণ গৰম পানী লৈ আটাখিনি ভালকৈ বান্ধি লওঁ। এতিয়া আটাখিনি আমি সৰু সৰু লাডু বনাই লওঁ। ৰুটিত মছলাৰ পৰিমাণটো বেছি কৰিব পাৰে। মোৰ সৰু বাচ্চা আছে কাৰণে মই মছলাৰ পৰিমাণ কমকৈ দিছোঁ। জলকীয়া গুড়ি বেছিকৈ দিলে আকৌ খাব বেছি ভাল হয়। জলকীয়া গুড়িৰ সলনি জালুকৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। চাওক, ৰুটিবোৰ দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু বহুত ছফ্ট হৈছে। এইখন কমকৈ তেল দিয়া, এইখন একেবাৰে শুকান, এইখন অকণমান বেছিকৈ তেল দিয়া আৰু এইখন পুৰি। আপোনালোকেও বনাব, বনাই খাই কেনেকুৱা পালে কমেণ্ট কৰিব। পাকঘৰত এটা বৰিং কাম হ'ল লোকেল নহৰুৰ বাকলি গুচোৱা। সৰু সৰু কবৰৰ বাকলি ভালকৈ গুচাবলৈ বহুত টাইম লাগি যায়। মোক শাহু মায়ে শিকাই দিয়া টিপছ এটা আপোনালোককো আজি শিকাই দিওঁ। নহৰুটোৰ মাজেৰে এনেকৈ কাটি দিব। কাটি দি বাকলিটো গুচাবলৈ বহুত সহজ।